যিহেতু এদিন দুদিন কৰি বছৰটো এনেকৈ পাৰ হৈ গ'ল আৰু বেছি দিন নাই। এতিয়াতো নতুন বছৰ আহিবলৈ হ'ল। এতিয়া পিকনিকৰ ছিজন, যিয়ে নহওক এতিয়া চবে মানুহে পিকনিক খাবলৈ যায়। সেইটো কাৰণে এতিয়া যদি আপোনালোকে যদি চাবলৈ যায়, মোৰ পিছপিনে কোনো নাই। মই অকলে পাছত আছোঁগৈ আৰু গোটেই সোপা মানে আগলৈ গুচি গ'ল, মানে পিকনিক খাবলৈ গুচি গ'ল গোটেইখিনিয়ে। পিকনিক খাবলৈ মানে কোনোবাই গোলাঘাটলৈ গ'ল, কোনোবাই দেৰগাঁৱলৈ গ'ল, কোনোবাই এনেকৈ অমুক একচেক্টা সেইটো ক'ব নোৱাৰি বাৰু। তেনেকৈ গোটেই সোপাই গুচি গ'ল আৰু গুচি যোৱাৰ কাৰণে এতিয়া মই ভাবিলোঁ, বহি মেলি মোৰ নিজৰ মনকে সুধিলোঁ আৰু যে দাদা, মই কি কৰিলে ভাল হ'ব? মই অকলে পিকনিক খোৱা যাব নেকি? তেতিয়া মোৰ মনে ক'লে যে কিয় নোৱাৰি, পাৰিবা, তুমি অকলে খাব পাৰিবা। সেইটো কাৰণে মনৰ কথাটো মই পেলাব নোৱাৰিলোঁ। পেলাব নোৱাৰাৰ কাৰণে মই আহি গ'লোঁ অকলে পিকনিক খাবলৈ। ইয়াত এই জেগাত আছে, ধুনীয়া প্লেচ, একদম মজা। আপোনাৰ দেখলে একদম বিশ্বাসে নহ'ব, এনেকুৱা প্লেচ এখনত মই লৈ গৈছোঁ। এনেকুৱা প্লেচত মই মানে অকলে পিকনিক মানিবলৈ আহি গ'লোঁ। এতিয়া আপোনালোকে চাই থাকিব সেইটো কোনটো প্লেচ। মোৰ প্লেচলৈ যাওঁতে যে আপোনালোকে বাগানকেইখন যে দেখা পাইছে, এই বাগানটো হ'ল কোম্পেনী বাগান। সেইটো কলীয়াপানী বাগান বুলি কয়। এই বাগানটো কলীয়াপানী বাগান। ইয়াতে ওচৰতে মই খাবলৈ আহিলোঁ আৰু পিকনিক প্লেচলৈ যাওঁতে এইয়া সেইটো পাহাৰৰ নিচিনা দেখা পাইছে যে, পাহাৰ নহয়, এইটো এটা হোলা হয়। হোলা দি মই এনেকৈ গৈ আছোঁ এতিয়া এই চাইডেদি। যিহেতু মোৰ ডেষ্টিনেশ্যনলৈ গৈ পাওঁ আৰু ডেষ্টিনেশ্যন পাই মেলি আপোনালোকক জনাই দিম। চাইছনে কিমান জংঘলৰ মাজে মাজে যাবলগীয়া হয়। আজিৰ বতৰটো মানে অলপ ডাৱৰীয়া হৈ আছে দেই। ডাৱৰীয়া হয় মানে এতিয়া মই ঘড়ীও নানিলোঁ, একো নানিলোঁ। মই মোবাইল দি চালোঁ, সময়টো চালোঁ, আপোনালোকক কৈ দিম। তাত যদি বেলিটো থাকে তেতিয়া 6টা বাজে, ইমান মানত থাকিলে 7টা, তাত 8টা বাজে, ইয়াত 9টা বাজে, এইখিনি 10টা। এতিয়া মানে 10টা বাজি আছে, এইখিনিতে 12টা বাজিব তাত পালে বেলিটো। আৰু তাত 1টা, 2টা, 3টা, 4টা, 5টা বজাত একদম ডুবি যাব আৰু বেলি। মানে তেনেকুৱা বেলিৰ চিষ্টেমটো আমি চিনি পাওঁ। আমি ভালদৰে এই বেলিৰ চিষ্টেমটো যে আমি ভালকৈ বুজি পাওঁ। আমাৰ ঘড়ী নহ'লেও হয়, ঘড়ী নোহোৱাকৈ বেলি কোনখিনিত আছে সেইটো চাই মেলি আমি সময়টো কৈ দিব পাৰি। আমাৰ টেলেণ্টটো অলপ আছে তেনেকুৱা। যিহেতু আমি গাঁৱলীয়া মানুহ হিচাপে আমাৰ টেলেণ্টটো আছে। আগৰ দিনত আমাৰ ককাহঁতে আমাৰ দেউতাহঁতক কৈছিলে বোলে যে যদি তোমালোকে যদি পিকনিক খোৱা তেতিয়াহ'লে সদায় নৈ কাষতে খাবা। নৈ কাষত খালে কিবা এটা আমেজটো ইণ্টাৰেষ্টিং লাগে। সেইটো কাৰণে মই ফ'ল' কৰি আহিছোঁ আৰু যিহেতু পুৰণা মানুহে কৈছে, সেইটো কাৰণে ফ'ল' কৰি আহি মই এই নৈ কাষলৈ আহি গ'লোঁ। এইটো নৈ পাৰতে মই এতিয়া পিকনিক খাম বুলি আহিছোঁ। পিকনিক খাবলৈ আহি গ'লোঁ ইয়াতে নৈৰ মাজত এই মাজলৈ যাম আৰু গৈ মেলি তাতে খাম আৰু নৈৰ মাজতে। মই যোনখন নৈলৈ আহিছোঁ এই নৈখনৰ নাম হ'ল ভোগদৈ। সেইটো আহোম ৰজাৰ দিনতে খন্দা হয়। সেইটো যেতিয়া খান্দিছিলে তেতিয়া দৈ ভোগ কৰি মেলি খন্দা হৈছিলে। যোনে খন্দা মানুহকেইটাক সেইকেইটাক দৈ ভোগ কৰাইছিলে আহোম ৰজাই। ভোগ কৰাই খোৱাৰ কাৰণে সেইটো কাৰণে নামটো হৈ গ'ল ভোগদৈ। এতিয়া নামেই পৰি গ'ল আৰু ভোগদৈ। সেইকাৰণে মই ভোগদৈতে আকৌ ময়ো ভোগ কৰিব আহিছোঁ। এতিয়া পিকনিক হিচাপে ভোগ কৰিব আহিছোঁ মই। এতিয়া গৈ পাৰলৈ পালোঁ বাৰু যেনে তেনে। এইখিনিতে এনেকুৱা হৈ আছে ইয়াতে বহি ল'ম আৰু আৰামছে।
এতিয়া মই পিকনিক মানিবলৈ যিটো বস্তু আনিছোঁ ইয়াত বস্তুটো আনিছোঁ, সেইটো খাবৰ কাৰণে বস্তুটো আনিছোঁ। এতিয়া সেইটোৱে খাই মেলি পিকনিক মানি মেলি ঘৰলৈ গুচি যামগৈ আৰু। কিন্তু আপোনালোকক দেখুৱাই লওঁ এইটো কি বস্তু, খুলি লওঁ। বহুত ইণ্টাৰেষ্টিং বস্তু হয়, এইটো লৈ আনিছোঁ। খুলিব পৰা নাই দেখোন, ইমান হেভিকৈ পেকিং কৰি দিলে নে। চ' গাইজ আপোনালোকে দেখা পালে, সেইটো বস্তু মই পিকনিক মানিবলৈ আহিছোঁ, সেইটো লৈ মেলি। মোৰতো মানে পইচা পাতি নথকা মানুহ, সেইটো কাৰণে এই দিয়ে মানে পিকনিক মানিবলৈ আহিলোঁ আৰু। পিকনিক যিকোনো মানে বস্তু দি আপুনি পিকনিক মানিব পাৰে। আপুনি যদি ঘাঁহ খায় ঘাঁহ দিও মানিব পাৰিব, যদি বিস্কুট খায় বিস্কুট দি মানিব পাৰিব। আপোনাৰ নিজৰ কেপাচিটিৰ ওপৰত কথা আৰু। যদি ভাত খায় ভাতেদি বনাব পাৰিব। এতিয়া মোৰ কেপাচিটি ইমান, মোৰ কেপাচিটিটো হ'ল 2টা কটা বিস্কুট। কটা বিস্কুট দি এতিয়া মই মানিম। কাটা বিস্কুট, আমি কটা বিস্কুট বুলি কওঁ, সেইটো কাটা বিস্কুট একচুৱেলি দেই। এতিয়া মই খাই চাওঁ। হেপী নিউ ইয়েৰ ইন এডভান্স চবকে। ইণ্টাৰেষ্টিং। যদি আপোনালোকে পিকনিক মনাম বুলি ভাবিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। যদি আপোনালোকে কাটা বিস্কুট দি পিকনিক বনাম বুলি ভাবিছে তেতিয়া মোক কণ্টেক্ট কৰিলে হৈ গ'ল, মই চবলৈ প্ৰভাইড কৰি দিম কাটা বিস্কুট। শুকান পিকনিক বনালোঁ। পিকনিক কেনেকৈ মানিব পাৰি মানুহে? পিকনিক মানুহতে ঢেৰ মানুহক মানে টকা পইচা নালাগে, মনটো খোজ হৈ গ'লেই হ'ল যিকোনো ক্ষেত্ৰত। মই এতিয়া সেইটো দি মন খোজ। মই খাবই নোৱাৰিলোঁ, 2টা লৈ আহিছিলোঁ, এটা এয়া থাকিয়ে গ'ল। সেইটো মই লৈ যামগৈ ঘৰলৈ, মানে চাহৰ লগত খাব লাগিব। কিন্তু চাহৰ লগত খাবলৈ ভাল হ'বগৈ, এইটো মই লৈ যাম। এইটো খাই চাওঁ। এতিয়া কাম এটা কৰিম, এতিয়া পানী অকণ খাই লওঁ ইয়াত। পানী এইখিনিতে মানে আৰু এটা কথা কওঁ, মানে যিকোনো মানে পানী ঘিণ কৰে নহয়, পানীৰ কোনো মানে পাপ নাই। পানী লাগিলে নলা গেলা পচাৰ মাজেদি বৈ আহক বা হেৰিৰ মাজেদি বৈ আহক, তথাপিতো পাপ নাই। সেইটো কাৰণে সেইখিনিতে তাৰপৰা মানে গৰু মৰা হয় মানে উঠুৱাই নিছিলে এতিয়া অলপ আগতে নিলোঁ। এতিয়া মই পানী পাপ নাই বুলি যিহেতু কয়, সেইটো কাৰণে পানীটো খাই দিওঁ। খালোঁ, এতিয়া যাওঁগৈ আৰু। গৈ থাকোঁ এতিয়া।
এইটো পেকিং কৰি লওঁ। কামান বেবি লেটছ গ অন দা